নমস্কাৰ মোৰ অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তোমালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেদৰে আগলৈ ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবৰ বাবে নমস্কাৰ গোটৰ মহিলাসকলক মই আজি দিম 10,000 টকাৰ সঠিক তথ্য আৰু গোটৰ মহিলাসকলে কেতিয়া লাভ কৰিব 10,000 কৈ টকা গোটৰ মহিলাসকলে ভাবিছে ইটোৰ পিছত কিন্তু ভিডিঅ' ওলাই আছে কিন্তু পইচা দিব কেহিনা ঘোষণা কৰিব কেহিনা CMA মই তাৰ বিষয় লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকে ভিডিঅ'টো অকমান স্কিপ নকৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব গোটৰ মহিলাই লাভ কৰিব আগষ্ট মাহত 10,000 কৈ টকা গোটৰ মহিলাসকলে আগষ্ট মাহত লাভ কৰিব 10,000 কৈ টকা আগষ্ট মাহত তেওঁলোকৰ যিবোৰ ফৰ্ম আছে যিবোৰ ফৰ্ম সাবমিট হৈ গৈছে হেগিলাকৰ এপ্ৰুভ হ'ব আৰু এপ্ৰুভ হ'লে তেওঁলোকে লাভ কৰিব 10,000 কৈ টকা পোনপটীয়াকৈ ডাইৰেক্ট একাউণ্টত আৰু একাউণ্টত যিবিলাক বেনিফিচিয়াৰী একাউণ্টৰ প্ৰব্লেম হৈ আছে সেইসকলে এতিয়াই ঠিক কৰি ল'বা কাৰণ যদি বেংকৰ যদি কিবা সমস্যা হৈ আছে তেতিয়াহ'লে আপোনালোকক দিয়া নহ'ব 10,000 টকা আৰু সেয়েহে আপোনালোকে যিমান পাৰি সিমান সোনকালে আপোনালোকৰ বেংকবোৰ চেক কৰি ল'ব বেংকৰ কিবা প্ৰব্লেম হৈছে যেনে বেংকৰ প্ৰব্লেম হৈ থাকে আধাৰ কাৰ্ড লিংক হোৱা নাই কিছুমানৰ KYC লাগি আছে তোমালোকে সেইবোৰ সকলোবোৰ ঠিক কৰি ল'বা তাৰপিছত তোমালোকক একাউণ্টত দিয়া হ'ব 10,000 কৈ টকা আৰু সেইবোৰ সমস্যা যদি বেংকত হৈ থাকে তেতিয়াহ'লে আপোনালোকে লাভ নকৰিব 10,000 কৈ টকা আৰু মহিলাসকলে ইণ্টাৰভিউ দিব লাগিবনে বৰ্তমান ইণ্টাৰভিউক লৈ কোনো নটিফিকেশ্যন অহা নাই যিহেতু আৰু ইণ্টাৰভিউ দিব লাগিবনে নালাগিব সেইটো বৰ্তমান স্পষ্ট হোৱা নাই আৰু যেতিয়া ইণ্টাৰভিউ দিব লাগিব তেতিয়া নটিফিকেশ্যন আহিব তেতিয়া নটিফিকেশ্যনত মই আপোনালোকক জনাই দিম আপোনালোকে ইণ্টাৰভিউত কি সুধিব আৰু কি ক'ব লাগিব আৰু কেতিয়া ইণ্টাৰভিউ হ'ব আৰু ক'ত ইণ্টাৰভিউ হ'ব আপোনালোকৰ মই গোটাখিনি মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই জনাই দিম আপোনালোকে চিন্তা কৰিব নালাগে আৰু যিসকল মহিলাই ইনকাম দিছিলে ফৰ্মত যিসকল মহিলাই কিমান ইনকাম দিছিল তেওঁলোকে যদি নেকি তেওঁলোকৰ এপ্ৰুভ হৈছেনে তেওঁলোকে চাবলৈ হ'লে মই আপোনালোকক মোৰ ভিডিঅ'ৰ এটা ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে সেই ভিডিঅ'টোত গৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ যিহেতু ফৰ্মত ফিল আপ কৰিছিলা যে আপোনাৰ বছৰি ইনকাম কিমান হয় সেই হিচাপে আপোনালোকৰ যেটো নেকি মই ভিডিঅ'ৰ লিংক দিম সেই তাত গৈ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চালে সকলোখিনি বুজি পাব যে আপোনালোকৰ ইনকাম আহিছে যদি আপোনালোকৰ সেই লিষ্টখন তোমালোকৰ লাখপতি বাইদেউৰ লিষ্টখন আপোনালোকৰ এপ্ৰুভ হৈছে আৰু যদি অহা নাই তেতিয়াহ'লে আপোনাৰ এতিয়ালৈকে বৰ্তমান এপ্ৰুভে হোৱা নাই আপোনালোকে সেই ভিডিঅ'ত গৈ চালে আপোনালোকে সকলোখিনি বুজি পাব নতুন পদ্ধতিৰে বৰ্তমান চাব পাৰিব আপোনালোকৰ সেই এপ্ৰুভ লিষ্টখন আৰু যদি নেকি আপোনালোকৰ কিবা কনফিউজ আছে যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত গৈ আপোনালোকে মোক ক'ব আৰু মই আপোনালোকক এটা এটাকৈ ৰিপ্লাই দি যাম আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে যদি আহিছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব এনেদৰে নতুন ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবৰ বাবে আজিলৈ এৰিলোঁ বাই